মাংস যাব দিছে এই পিছফালে দিছে আই দিব আমাৰ চেনেলটো চাই থাকিব শিকাটো লকডাউনৰ কাৰণে চব দোকান বন্ধ হৈছে ৰাস্তাত গাড়ী মটৰ কম চাওঁ যদি পাওঁ আজি অলপমান মাংস আৰু মিছামাছ বনাওঁ মোৰ লগতে আপোনালোকে খাব চাই থাকক और ये देखिए सड़क काफ़ी सुनसान सा है कर्फ्यू की वजह से तो हम चलते हैं सब्जी लेने के लिए ले लेते हैं थोड़ा सब्जी और अदरक लहसुन और ये ले लिया एक मुर्गी है कि मुर्गा मेरे को पता नहीं भाई लेकिन इसको मस्त तेल में फ्राई करके खाएंगे रे बाबा देवरे देवार ले लेते थोड़ा झींगा मछली भी ले लेते झींगा जिसको हम लोग असमीज में बोलते हैं क्या बोलते हैं मिसा मासे के नहीं किलो 100 टका बाप रे बाप गोटेखिनि पेक कर दियो एया मांस লৈ আনিলো আৰু লৈ আনি লৈ আদা নহৰু মছলা অলপ এটা বনাওঁ অলপ বনোৱাৰ আগতে অলপ ৱাৰ্ম আপ কৰি লওঁ এক্সাৰচাইজ অলপ মানে মাংস দুটুকুৰ দিয়া টেষ্ট কৰিবলৈ সিজিবতো দিয়া মাংসখিনি একো নহয় দুটুকুৰ দিয়া মাংস আনিলে তুমি আধা খাই শেষ কৰি দিয়া খাব নিদিয়া যদি গোন্ধটোকে ল'বলৈ দিয়া কেনেকুৱা পাইছা গোন্ধটো তামা গোন্ধৰে ভোক গুচিব আজি তেল পকিলে দেখোন মই মিছা মাছখন বনাওঁ দেই ফটাফট চাওক শিকাই বনোৱা মাংস আৰু ইফালে চাওক মই বনোৱা মিছা মাছ কোনখন বেছি ভাল লাগিছে কওকচোন চাই পেলাই এতিয়া মই চাটনিখন বনাই লওঁ ফটককৈ এয়া ভাত বাঢ়ি ৰেডি চাওক মই বনোৱা মিছা মাছ তাৰপিছত আছে একদম জ্বলা নিদিয়া শিকাই বনোৱা মাংস এয়া দালি বটা অলপ বনাইছিলোঁ তাৰপিছত নেমু আৰু জলকীয়া মিছা মাছেৰে খাই চাওঁ কেনেকুৱা হয় আল্টিমেট তামাম বনাইছোঁ মিছা মাছখন কোনে বনাইছোঁ মই ক'ব লাগিব ভাল মজা আছে মই ধেমালি কৰা নাই দিয়া আপোনাৰ লগত চিৰিয়াছলি কৈছোঁ এতিয়া কি খাই বনোৱা মাংসখন চাওঁ কেনেকুৱা বনাইছে este burger egg কি ক'ম আৰু মাছেৰে কোনে মাংসৰে খাব বিৰাট ভাল মোৰ মিছা মাছখনতকৈ মাংস বেছি ভাল হৈছে সিধাই সঁচাকৈ বহুত ভাল বনাইছে ইমানখিনি কষ্ট কৰিলে আপোনালোকৰ ভিডিঅ'টো দেখুওৱা সাৰ্থক হোৱা আল্টিমেটলি মানে কি ভিডিঅ'টো বাৰু অলপ ভালেই হৈছে চাগে মোৰ বোধে আপোনালোকে চাই ক'ব কেনেকৈ কিন্তু খানাটো যদি ভাল নহ'ল হয় ইমান কষ্ট কৰি তেতিয়াহ'লে ভাল নালাগিব ন ভিডিঅ'টোও ভাল হৈছে চাগে খানাও মজা হৈছে আৰু ইয়াতে কি লাগে আৰু তামাম আৰু এতিয়া মই ভাবিছোঁ গোটেই থালখন আৰু মই চাফা কৰি দিম দেই আৰু এটা আইটেম আছে ন ভালেই হৈছিলোঁ দালি বটা বনাইছিলোঁ মই বনাইছোঁ সেইটো চাই লওঁ কেনেকুৱা হৈছে মজা টেঙা জোখত হৈছে নিমখ জোখত হৈছে জ্বলা
মই জ্বলা অলপ বেছিকৈ খাওঁ তো মোৰ কাৰণেতো জোখত হৈছে হয়তো আপোনালোকে বেছি খাবও পাৰে মই নাজানো মোৰ সকলোখিনি আইটেমেই খাই বিৰাট ভাল লাগিছে দালিখন মই এতিয়ালৈকে টেষ্ট কৰা নাই সাধাৰণতে মাছ মাংস থাকিলে না মই দালি খাই একদম ভাল নাপাওঁ আপোনালোকে জনাবচোন আপোনালোকে মাছ মাংস থাকিলে লগত দালি খাই ভাল পায় নে বেয়া পায় তো বাকী ক'ব লগা বৰ বিশেষ নাই আমাৰ ভিডিঅ'বিলাক চাই থাকিব আৰু আপোনালোকৰ মৰম চেনেহ এনেকৈ দিব আগলৈকে এনেকৈ নতুন ভাল ভিডিঅ' লৈ আহিম পুনৰ লগ পাম আপোনালোকক বেলেগ এটা ভিডিঅ' আৰু আমাৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব টিল দেন বাই বাই টেক কেয়াৰ